আইতাহঁতৰ কি ধুনীয়া ধুনীয়া ফুল আছে চাওক এই পিঠাটো মানে এনেকৈ আপোনালোকে বনাই পেলাই ইয়াতে মই মানে বহুত হেপী আজি মাই লাভলি পিপল গুড মৰ্নিং নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ ঢেৰ কাম আছে কাৰণ আজি মোৰ চুলি দেখিছে একদম পুৰা তেল হৈ আছে কাৰণ কাইলৈ যাওঁ মই গুৱাহাটী কাৰণ মই চাবলৈ যাওঁ মোৰ ৰেকৰ্ড সৰুসজাই ষ্টেডিয়ামত চ' আই এম চ' এক্সাইটেড আৰু এতিয়া যাম মাৰ লগত পিঠাগুড়ি খুন্দিবলৈ আমাৰ গাঁৱত মানে পিঠাগুড়ি ঘৰে ঘৰে নুখুন্দে মানে ঘৰৰ ওচৰত যাৰ ঘৰত ঢেঁকী থাকে সকলোৱে মিলি পিলি খোলে তো দেখাই আছোঁ আৰু মই ঢেঁকী দিবলৈ যাব লাগিব কাৰণ মই চালিব নাজানো মাক অলপ হেল্প কৰি দিব লাগিব চ' আহক আমি যাওঁ পিঠাগুড়ি খুন্দিবলৈ মই কাপোৰ কানি চেঞ্জ কৰি ঘৰৰ পৰা ওলাই দিলোঁ তাৰপিছত এতিয়া পাখিক লগ ধৰি লওঁ পাখি সিহঁতৰ এই দোকানখনতে আছে তো পাখিক লগ ধৰি পেলি গৈ আছোঁ পিঠাগুড়ি খুন্দিবলৈ পাখি বোলে নাযায় তাই কাৰণ দোকানত বহি আছে তো এতিয়া খুচিক লগ ধৰোঁগৈ খুচি সিহঁতৰ ঘৰতে সোমাই আহিছোঁ তাই আকৌ যায় নাযায় পিঠাগুড়ি খুন্দি আনিলোঁ এয়া মায়ে মই এই লোকৰ ঘৰত ভিডিঅ' কৰিবলৈ বেয়া লাগে যে সেইটো কাৰণে মই নেদেখুৱালোঁ আৰু তাৰপিছত মায়ে এতিয়া এয়া কি পিঠা এইটো তেল পিঠা বনাবৰ কাৰণে গুড় এয়া এনেকৈ পানীৰ লগত মিক্স কৰি আছে তাৰপিছত পিঠাগুড়ি অলপকৈ দি থাকিব তাৰপিছত আপোনালোকে চাই থাকক প্ৰথম এনেকৈ অলপ দি ল'ব দি পিলি সানিব তাৰপিছত মায়ে আৰু অলপ সৰহকৈ মানে হেৰি কৰি লৈছে ইয়াতে এনেকৈ পানীখিনি উলিয়াই লৈছে গুড়ৰ তাৰপিছত অলপকৈ দি আছে দি পিলি সানি আছে ইয়াত আৰু কিবা দিবি নেকি ইয়াত একো নিদিওঁ অকল পিঠাগুড়ি আৰু গুড় হ'লে হৈ গ'ল আৰু চৌদাটো তাৰ একো দিব নালাগে এইটো হেৰি পিঠাটো ন এইটো বৰা চাউলৰ তেল দিয়া পিঠাটো এনেকৈ আপোনালোকে সানি ল'ব এই আটাৰ দৌ লগোৱা নিচিনাই হয় বস্তুটো কিন্তু মানে আটাটো হ'ল পূৰা ষ্টিকি বস্তু আৰু পিঠাগুড়িটো হ'ল শুকান বস্তু তো অকণমান হেৰফেৰ কাম আছে আৰু তাৰপিছত এয়া বৰপিঠা কাৰণে বনাই থৈছে ঠিক একেটা প্ৰচেছে ইয়াত কিবা দিছিলে নেকি আৰু ইয়াত আদা দিছিলে আৰু গুড় চ'দা খাৰ অলপ দিছিলে কাৰণ এইটো বৰপিঠাটো অলপ ফুলিলেহে ভাল লাগে ন তো এইটোৱে তেনেকুৱা এই মায়ে যে বনাইছে যে এই তেল পিঠাটো দি মই ভিতৰত নাৰিকল ভৰাই আপোনালোকক মুঠীয়া পিঠা এটাও দেখাওঁ আপোনালোকে চাব ল'লোঁ আইতা ভাগৰ কাপোৰ হয় তাৰপিছত এতিয়া পিঠা মায়ে অলপ বনাই আছে তাৰপিছত এতিয়া মই ভাজিম আহক মইনো কেনেকৈ পিঠা ভাজো চাওক গাইজ মই পূৰা পিঠা ভাজিব লৈছোঁ এয়া মই নাজানো বনাব একচুৱেলি এইবাৰ ফাৰ্ষ্ট বনাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা কি ৰূপ লয় নাজানো আৰু তাৰপিছত কটাৰীখন লৈ চেপ দিব লাগিব জুইটো আই থিংক কমি আছে নেকি জুহালত পিঠা বনোৱা আমেজটোৱে বেলেগ হে প্ৰভু বাহা দেই ধুনীয়া পিঠা এটা সাকসেসফুল পিঠা বনাই দিলো দেহিও এটা গৰম হ'বলৈ মানে ডাঙৰ হ'বলৈ থ'ব লাগিব খোল খাই নাযাবি তাৰপিছত আকৌ নেক্সট মই মানে বহুত হেপী আজি মই পিঠা বনাবলৈ পাৰিছোঁ মানে মই বগা পিঠা বনালে নুঠে আজি উঠিছে সেইটো কাৰণে বহুত হেপী মা মোক 100 টকা এটা দেচোন হেৰিয়লে নাই পইচা নাই মোৰ হাতত সদায় তেনেকৈ কওঁ বিহু দিনাখন তেনেকুৱা নকৰিবি 100 টকা এটা দে থ্ৰেডিং কৰি আহোঁগৈ কাইলৈ গুৱাহাটীলৈ নাযাম নেকি দে কেকে তুমি যাবা এয়া আমাৰ কেকে দেই এয়া আমাৰ কেকে একদম ধুনীয়াকৈ মোক সহায় কৰি দিছে মই 2টামান বনালোঁ এতিয়া তাই এইখিনি বনালে 5টা হৈছে তাইক বোলো ব'ল থ্ৰেডিং কৰি আহোঁগৈ তাই কৈছে যাব বোলে
তাৰপিছত মাতে নাপা দিছোঁ 100 টকা ল'ম পাই গ'লো এতিয়া যাম থ্ৰেডিং কৰি আহিম ধুনীয়াকৈ থ্ৰেডিং কৰি আহি বুলি আপোনালোকক লগ পাই আছোঁ থ্ৰেডিং কৰা চাব নি ব'লক দেখাই দিম কেকেও মই চেলাৰী থ্ৰেডিং কৰিবলৈ গৈ আছোঁ তাৰপিছত তাত লগ পাই আছোঁ আইতাহঁতৰ ঘৰত কি ধুনীয়া ধুনীয়া ফুল আছে এয়া চাওক এয়া দৰ্শীহঁতৰ ঘৰ এয়া বেলেগ বেলেগ কালাৰ দিছে নাই এজোপা গছতে বহুত ধুনীয়া ধুনীয়া বেলেগ বেলেগ কালাৰ এইটো বেলেগ এয়া ককা এইজনী দৰ্শী এজনীও পাহি ফুল হয়নে বহুত ধুনীয়া লাগিছে হয় নাই আমাৰ কেকে বাইদেউ ধুনীয়া ধুনীয়া ফটো উঠিছে বহুত ধুনীয়া ধুনীয়া ফটো উঠিছে দিম বাৰু চাই ল'ব গাইজ মোৰ ভাগৰ বগা পিঠা ভাজি হৈ গ'ল মই অকণমান ভাজিলোঁ তাৰপিছত ককোৱে ভাজিলে দুটামান তাৰপিছত মায়ে ভাজিলে এতিয়া আকৌ তেল পিঠা ভাজিবলৈ লৈছোঁ তো আহক তেল পিঠা ভাজোঁ পিঠা এই পিঠাটো মানে এনেকৈ আপোনালোকে বনাই পেলাই ইয়াতে গুড় আছে গুড়টো ইয়াৰ ভিতৰত এনেকৈ দিলে দি পেলাই এই পিঠাটো এনেকৈ যে আছে এই মূৰ দুটা এনেকৈ লগাই দিব এই মূৰ দুটা লগাই দিয়াৰ লগে লগে এইটো কয় সুতুলি পিঠা আমাৰ ফালে বেলেগ চাইডে কি বুলি কয় নাজানো চব চাইডেই ইয়াৰ নামবিলাক বেলেগ বেলেগ হৈ থাকে ন তো আমাৰ ফালে এইটো কয় সুতুলি পিঠা তাৰপিছত এনেকৈ কৰি পেলি অকণমান হাতে মোহাৰি দিব মোৰ মানে এইটো দেখুৱাৰ কাৰণে নুঠিলে আকৌ এটা উঠাই লওঁ ৰ'ব এনেকৈ গোলকৈও বনাব পাৰে এনেকৈ দি দিলে শ্বেপটো এটাই হ'ব লাগিব বুলি কথা নাই মানে তাৰপিছত আকৌ এনেকৈ গোল কৰিলোঁ গোল কৰিলে তাৰপিছত এনেকৈ হেঁচা অকণ দিলে এইটো হ'ল নহয় এই চাইজটো সৰু ন তেতিয়া ইয়াত অকণমান ল'ব ইয়াত অকণমান লৈ পিনি ইয়াত অকণমান দিলে তাৰপিছত আপোনাৰ যেনেকৈ মন যায় আপুনি তেনেকৈ এনেকৈ শ্বেপ দিব পাৰে এইটো মই এতিয়া শ্বেপটো দিলোঁ শ্বেপটো দি পিনি এতিয়া এইটো কেৰাহীত এৰি দিম হৈ গ'ল একদম ইজি টেকনিক তাৰপিছত সেইটো এনেকৈ লৰাই থাকিব লাগিব এইটো হ'ল এইটো এনেকৈ লৰাই দিছোঁ এতিয়া তাৰপিছত আকৌ এইটো হ'ল সেইটো লৰাই দিছোঁ সেয়া এনেকৈ বনাই থাকিম আৰু এতিয়া তো গাইজ এতিয়া মোৰ ঢেৰ কাম আছে কৰিবলৈ কাৰণ পিঠা বনালোঁ 2-3টামান তাৰপিছত আৰু পিঠা বনাবলৈ আছে নাৰিকল লাডু বনাবলৈ আছে সেইবিলাক নেদেখাওঁ সেইবিলাক চবেই জানি বনাব তাৰপিছত আজি ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ যদিহে চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব সকলোলৈকে বিহুৰ শুভেচ্ছা যাচি আজি মই মাৰ দিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই গুড নাইট এণ্ড লাভ ইউ অল কাইলৈ গুৱাহাটী গৈ আছোঁ লগ পাওঁ আপোনালোকক আহিব